মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঢ়িম দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। আমাৰ অধ্যায় 3 নম্বৰটো। এই পাঠটোলৈ সোমাই যোৱাৰ আগতে আমি ইয়াৰ কথা কিছুমান জানি ল'ব লাগিব। মানে ইয়াৰ কিছুমান সৰু সৰু কথা যিটো আমি আগৰ পাঠটোতো পঢ়ি আহিছোঁ, হ'লেও তোমালোকক আকৌ এবাৰ মই কৈ দিছোঁ। প্ৰথম কথাটো হৈছে চলক। চলক কি আমি জানো, কি আছিলে? চলকক আমি ইংৰাজীত কি বুলি কওঁ? ভেৰিয়েবলছ। আমাৰ ইংৰাজী টাৰ্মছটো খুব প্ৰয়োজনীয় দেই। তোমালোকে এই টাৰ্মছবোৰ এতিয়াৰ পৰা মনত ৰাখিবা। ভৱিষ্যতে তোমালোকৰ মানে প্ৰয়োজন হ'ব। চলক মানে কি? কিছুমান আমি ধৰি লওঁ, যেনে A, B, Cৰ পৰা ধৰি X, Y, Z। গণিতত আমি কিছুমান এনেকুৱা লেটাৰ আমি ধৰি লওঁ আৰু এইখিনিক আমি চলক বুলি কওঁ, কিয়নো ইয়াৰ কোনো নিজা মান নাই। ইয়াক প্ৰয়োজন সাপেক্ষে, সময় সাপেক্ষে ইয়াক কি হয়, ইয়াৰ মানটো সলনি হৈ থাকে। ইয়াৰ নিজৰ মান নাই। আমি যদি 1, 2 বুলি ধৰোঁ বা 3 বুলি ধৰোঁ, এইবোৰ এটা নিজা মান আছে। 1 মানে এটা, 2 মানে দুটা, ধৰা এইবোৰৰ নিজা মান আছে। আমি ব্যৱহাৰ কৰি থকা সংখ্যাবোৰ, প্ৰত্যেক সংখ্যাৰ এটা নিজা মান আছে, কিন্তু এইবোৰৰ কোনো নিজা মান নাই আৰু ইহঁতৰ কি হয়, মানটো সলনি হৈ থাকে। এইবোৰক আমি কি বুলি কওঁ? চলক। আৰু এইবোৰক যাৰ নিজা মান আছে তাক কি বুলি কওঁ? ধ্ৰুৱক। আৰু এটা বুলি কয়, কি বুলি কয়? কনষ্টেণ্ট বা ধ্ৰুৱক বুলি কওঁ। এতিয়া চলক কি আমি বুজি পালোঁ। এতিয়া আছে সমীকৰণ। ৰৈখিকলৈ যোৱাৰ আগত প্ৰথম সমীকৰণটো কি জানো? আমি এটা কি ধৰিম? বীজগণিতৰ ৰাশি ধৰোঁ। ধৰা 2x + y। ই এটা বীজগণিতৰ ৰাশি। ইয়াত চোৱা, চলক কি আছে? দুটা, মানে দুটা চলক। ইয়াত চলক কেইটা ব্যৱহাৰ কৰিছোঁ? দুটা চলক বুলি কৈছে, দুটা চলক। ই এটা বীজগণিতৰ ৰাশি। এই সমীকৰণ কেতিয়া হ'ব? ইয়াত যেতিয়া আমি সমান চিন এটা দিম, সমান চিনৰ এই পাৰে 0 বা যিকোনো সংখ্যা আমি দিব পাৰোঁ। যিকোনো সংখ্যা দিম বা সমান চিন দি পেলাই সমান চিনৰ এই পাৰেও বা এই পাৰেও যিকোনো আমি ব্যৱহাৰ কৰিব পাৰোঁ। সংখ্যা হওক, চলক হওক, যিকোনো। মুঠতে যদি এটা বীজগণিতৰ ৰাশি যদি আমি সমান চিন আমি ব্যৱহাৰ কৰোঁ, ই ক'লৈ গুচি যায়? সমীকৰণ। চোৱা, দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ। ৰৈখিক মানে কি? লিনিয়াৰ মানে কি? আমি পাইছিলোঁ নহয়, আমি ঘাত পাইছিলোঁ, হয়নে? ইয়াত এইটো এটা ঘাত আছেনে? ইয়াত কি হ'ব লাগিব? এই ঘাতত মাত্ৰা, হাইষ্ট মাত্ৰা কি হ'ব লাগিব? 1। যদি আমাক আটাইতকৈ ডাঙৰ ঘাতটো 1 হয়, মানে তাক আমি মাত্ৰা বুলি কওঁ। আৰু যদি এটা সমীকৰণত যদি ইয়াৰ মাত্ৰাটো 1 থাকে, তাক আমি কি বুলি কওঁ? ৰৈখিক সমীকৰণ। এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ মানে কি হ'ব? ইয়াত চলক দুটা থাকিব লাগিব আৰু ইহঁতৰ মাত্ৰা 1 হ'ব লাগিব আৰু লগতে এই সমীকৰণ হ'ব লাগিব। বীজগণিতৰ ৰাশি নহয়। ৰাশিটো কেতিয়া সমীকৰণ হ'ব? যেতিয়া আমি সমান চিন দি দিম আৰু সমান চিনৰ এই পৰা যিকোনো সংখ্যা আমি বা চলকো ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়া ই কিহলৈ গুচি যায়? সমীকৰণলৈ গুচি যায়। এতিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুজি পালা। আৰু এটা যদি উদাহৰণ দিওঁ, আমি কি হ'ব পাৰে? 28a + 6b = 8। ইও এটা কি হ'ব পাৰে? দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব পাৰে। এতিয়া আমি ৰৈখিক সমীকৰণলৈকে বুজিলোঁ। ইয়াত আছে ৰৈখিক সমীকৰণৰ জোৰ। জোৰ বুলি ক'লে কি বুজো? পেয়াৰ। জোৰ, পেয়াৰ এইবোৰ বুলি ক'লে কি হ'ব? দুটা থকা। কেইটা থকা? দুটা থকা। মানে এনেকৈ দুটা থাকিলে কি বোলে? এইবোৰক পেয়াৰ বা জোৰ। এতিয়া দুটা আমি ৰৈখিক সমীকৰণ ল'ম। দুটা চলক থকা আমি দুটা ৰৈখিক সমীকৰণ লওঁ। ধৰা প্ৰথমতে আমি কি লৈছিলোঁ? 2x + y = 0 আৰু নেক্সটটো ধৰিলোঁ -4x + 6y = 9। ধৰিলোঁনে? ই কেইটা হৈ গ'ল? দুটা হৈ গ'লত ই কি হৈ গ'ল? জোৰ হৈ গ'ল। আমি কিহলৈ পৰিৱৰ্তন হ'ল? ই জোৰ। মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ। ই জোৰ হৈ গ'ল। এতিয়া চোৱা, আমি কি গম পাওঁ? এটা ৰৈখিক সমীকৰণৰ যদি আমি জ্যামিতিকভাৱে প্ৰদৰ্শন কৰোঁ, আমি কি পাওঁ বাৰু? ৰৈখিক সমীকৰণটোত যদি আমি এইদৰে গ্ৰাফত বহাওঁ, কি পাওঁ? এডাল সৰলৰেখা হয়। এনেকুৱা যিকোনো ধৰণে এডাল আমি সৰলৰেখা পাওঁ। এই কথাটো আমি আগতে পাই আহিছোঁ। মনত ৰাখিবা, এটা ৰৈখিক সমীকৰণক আমি জ্যামিতিকভাৱে যদি আমি প্ৰদৰ্শন কৰোঁ, কি পাম? এডাল সৰলৰেখা পাম। ইও এটা ৰৈখিক সমীকৰণ। ইয়াতো এডাল আমি সৰলৰেখা পাব পাৰোঁ, হয়নে নহয়? এতিয়া আমি সৰলৰেখাডাল কেনেকৈ পাম? সদায় যে আমি এনেকৈ পাম কোনো কথা নাই, হয়নে? যদি দুটা সৰলৰেখা থাকে, ধৰি লোৱা ইয়াৰ কাৰণে এডাল সৰলৰেখা, ইয়াৰ কাৰণে এডাল সৰলৰেখা।
যদি দুডাল সৰলৰেখা থাকে দুডাল সৰলৰেখা কেনেধৰণে থাকিব পাৰে হয়তো ইডালে সিডালক এইদৰে কটাকটি কৰি থাকিব পাৰে নাইবা ইডালে সিডালৰ সমান্তৰালভাৱে থাকিব পাৰে নাইবা ইডালৰ ওপৰতে সিডাল থাকিব পাৰে মানে দুইডালৰ যদি আমি বিন্দুবোৰ একে থাকে তেনেহলে ইডালৰ ওপৰতে সিডাল মিলি যাব পাৰে হয়নে হয় সিহেতি এটা বিন্দুত কটাকটি কিন্তু কটাকটি এটা বিন্দুত কৰিব হেতু মনত ৰাখিবা হয় দুডাল সৰলৰেখা একেলগে থাকিলে কি হয় এটা বিন্দুত কটাকটি কৰি থাকিব পাৰে নহয় ইডাল সিডালৰ সমান্তৰাল হ'ব পাৰে নহবা ইডাল সিডালৰ একেলগে থাকিব পাৰে ওপৰাপৰিকৈ বুজি পাইছা এতিয়া কি গম পালো ৰৈখিক সমীকৰণক জ্যামিতিকভাৱে প্ৰদৰ্শন কৰিলে আমি এটা সৰলৰেখাই পাম আৰু ইয়াত যেতিয়া দুটা ৰৈখিক সমীকৰণ গতিকে আমি সৰলৰেখা দুডাল পাম আৰু দুডাল সৰলৰেখা হয় কেনেদৰে থাকিব পাৰে ইটোৱে সিটো কটাকটি কৰি থাকিব পাৰে সমান্তৰালভাৱে থাকিব পাৰে নাইবা কি হয় ইডাল সিডালৰ ওপৰত লগ লাগি থাকিব পাৰে ইডাল সিডালৰ ওপৰত এইদৰে লগ লাগি থাকিব পাৰে খুব দৰকাৰী কথা এইখিনি মনত ৰাখিবা আমাক কেতিয়াবা কি কৰে এমসিকিউ হিচাপতো এই সৰুখুৰা কথাবোৰ দিব পাৰে গতিকে তোমালোকে এই সৰুখুৰা কথাবোৰত খুব ধ্যান দিবা এতিয়া আমি শিকো আহা এই ৰৈখিক সমীকৰণবোৰক আমি লৈখিকভাৱে বা জ্যামিতিকভাৱে কিদৰে উপস্থাপন কৰিম লৈখিক বা জ্যামিতিকভাৱে আমি কিদৰে উপস্থাপন কৰিম তাৰ বাবে আমি দুটা ৰৈখিক সমীকৰণ ধৰি লওঁ এটা ধৰিছো x + y = 2 আৰু আনটো ধৰিছো কি 2x + y = 4 আমি যে পাইছিলো যে ৰৈখিক সমীকৰণতে সদায় এটা সৰলৰেখা পাম ইউনো কিমান দূৰ সঁচা বা হয় নে নহয় হেতু আমি ইয়াৰ জৰিয়তে গম পাম আহা প্ৰথমতে আমি কি কৰিম যদি আমি ইয়াক লৈখিকভাৱে উপস্থাপন কৰিব বা জ্যামিতিকভাৱে উপস্থাপন কৰোঁ কি কৰিম সদায় বিন্দু উলিয়াই ল'ম আমি জানো যে কি হয় এডাল ৰেখাৰ কাৰণে আমি মিনিমাম দুটা বিন্দুৰ প্ৰয়োজন হয় সৰলৰেখাডাল যদি আমি আঁকিব বিচাৰো মিনিমাম আমাক কেইটা বিন্দুৰে প্ৰয়োজন হয় দুটা বিন্দুৰ প্ৰয়োজন হয় সেই বিন্দু দুটা উলিয়াই লোৱা x y এতিয়া চোৱা x আৰু y এনেকুৱা দুটা মান বহাব লাগে যাক যোগ কৰিলে 2 পাওঁ কি হ'ব x ত আমি কি বহালো বাৰু x ত যদি আমি 0 বহাও y ত কি বহাম 2 বহাম আৰু x ত যদি আমি 1 বহাও y ত 1 বহালে কি পাম 2 পাম একে ইয়াতো একে ধৰণে উলিয়াই এইবোৰ কথা আমি আগতে কিন্তু পাই আহিছো দেই হেতু কাৰণে মই তোমালোকক ইমানো বিতংভাৱে কৈ থকা নাই ইয়াতো একে x আৰু y পাতা x ত কি মান বহাম x ত যদি আমি 1 বহাও y ত আমি কি বহালে 4 পাম y 2 বহালে 4 পাম চোৱা 2 * 1 2 আৰু ইয়াত 2 2 + 2 4 আৰু চোৱা x ত যদি আমি কি বহাও 2 বহাও আৰু y ত কি বহালে 0 বহালে আমি কিমান পাম 4 পাম এতিয়া আমি কি এই গ্ৰাফডাল আকো আহা এতিয়া চোৱা এই বিন্দু কেইটা আমি এই জ্যামিতি এতিয়া চোৱা এই বিন্দু কেইটা এই গ্ৰাফটোত আমি পাতি লম প্ৰথমতে চোৱা x y কি আছে 0 আৰু 2 0 টো মূল বিন্দুটো আৰু y কি আছে 2 y 2 মানে পজিটিভ 2 to 2 আৰু কি আছে x to 1 y to 1 x to 1 y to 1 মানে 1 এইখিনিতে হ'ব তাপা ইয়া দুটা বিন্দু আমি সংযোগ কৰিলে কি হ'ব এনেদৰে এডাল গল হল নে এতিয়া নেক্সট তো চোৱা x ত আছে 1 y ত আছে 2 x ত আছে 1 y ত কিমান আছে 2 এইখিনিতে হ'ব আৰু x ত আছে 2 y ত আছে 0 আৰু ইয়াত কি হ'ব x ত আছে 2 y ত আছে 0 এতিয়া কি হ'ব ই এটা বিন্দু আৰু ই এটা বিন্দু এই দুটাও যদি কৰি দিও এনেকৈ যাব আসলতে ইয়াত কি হৈছে মই যেহেতু হাতেৰে আঁকিছো হেতু কাৰণে আজবোৰ অকমান বেকাবেকি হৈছে হেতু কাৰণে আমি সঠিকভাৱে ধৰিব পৰা নাই এতিয়া যে নহওক কি হৈছে ই এডাল L বুলি ধৰিছো আৰু ইয়াক L2 বুলি ধৰিছো L1 আৰু L2 এই L1 আৰু L2 ৰেখা দুডালে কি চোৱা এটা বিন্দুত কটাকটি কৰিছে মই কৈছিলো নহয় যে দুডাল যদি সৰলৰেখা থাকে হয় ইহেতি সমান্তৰালভাৱে থাকিব নহয় ইটোৱে হিটো কটাকটি কৰি থাকিব নহয় ইটোৰ ওপৰত হিটো এইদৰে মিলি যাব ইয়াত কি কৰিছে কটাকটি কৰি আছে আৰু আমি তিনিটা কথা গম পালো কি এটা ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত কি হয় আমি সদায় কি পাওঁ এডাল সৰলৰেখা পাওঁ
আৰু দুডাল সৰলৰেখা কি ধৰণে থাকিব পাৰে সমান্তৰালভাৱে কটাকটিভাৱে আৰু হয় ইডালৰ ওপৰত সিডাল মিলি থাকিব পাৰে আৰু ইয়াত আমি কি পাইছোঁ কটাকটিভাৱে পাইছোঁ হয়নে আৰু এটা কথা কি শিকিলোঁ কেনেদৰে গ্ৰাফত আমি এটা ৰৈখিক সমীকৰণক আমি উপস্থাপন কৰিব পাৰোঁ আমাৰ অনুশীলনী 3.1ত এইখিনিয়ে আছে ইয়াৰ ওপৰতে আমি কৰিম গতিকে তাৰ আগত তোমালোকক এইখিনি শিকাই লৈছোঁ মই নেক্সট ভিডিঅ'টোত তোমালোকক 3.1 খিনি কৰাম এই ভিডিঅ'টোত ইমানলৈকে আছিলে আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ